যে অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে অসমত অশুদ্ধ ভোটাৰ তালিকাৰে সৈতে নিৰ্বাচন হৈ আহিছে, যিটো কথা আমি কোনেও ৰাজহুৱাকৈ নাপাতো। ৮৩ চনৰ নিৰ্বাচনটোক অবৈধ নিৰ্বাচন আখ্যা ছাত্ৰ সন্থাই আৰু ৰাইজে কিয় দিছিল? কাৰণ সেই ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ আছিল। তাৰ পাছততো কেতিয়াও আৰু ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তন নহ'লেই। আৰু বাস্তৱ সত্য এইটোৱেই যে যেতিয়ালৈকে অসমত আমি এখন বিদেশীৰ নামমুক্ত শুদ্ধ NRC নাপাওঁ, যেতিয়ালৈকে এখন শুদ্ধ NRCৰ আধাৰত অসমত ভোটাৰ তালিকাৰ পুনৰ সংশোধন নহয়, তেতিয়ালৈকে ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম থাকিয়ে যাব। ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়েও তেখেতসকলৰ ৰায়দানত এটা কথা এবাৰ কৈছে যে বাংলাদেশীয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, তেওঁলোক ইয়াত কিং মেকাৰ হৈছে বুলি কৈছে। গতিকে সেই দুৰ্ভাগ্যটোৰ সৈতে অসমে যুঁজিয়ে আছোঁ। অসমৰ ভোটাৰ তালিকা তেতিয়াহে শুদ্ধ হ'ব যেতিয়া শুদ্ধ NRC পাম। তেনে প্ৰেক্ষাপটত এতিয়া তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিবলৈ বিচাৰিছে, বিশেষ সংশোধন কৰিবলৈ বিচাৰিছে। সংশোধন কৰক, সংশোধনত অবৈধ ভোটাৰ যদি আছে তাত নাম কৰ্তন হওক, সেইটো আমি সকলোৱে বিচাৰোঁ। কিন্তু নিৰ্বাচনী বিষয়াগৰাকীয়ে যিটো বক্তব্য কৰিছিল, যিটো বক্তব্য ৰাখিছিল যে দুদিন পূৰ্বে ক'ৰবাৰ পৰা অহা মানুহে ইয়াত ভোট দিব পাৰিব, চূড়ান্ত অসংবেদনশীল আৰু একেবাৰে গ্ৰহণযোগ্য নহয় কথাটো। কাৰণ দুদিন পূৰ্বে আহি কেনেকৈ ভোট দিব পাৰিব? তেওঁলোকে পূৰ্বতে ক'ত ভোট দি আছিল, পূৰ্বতে ভোট দি থকা সমষ্টিৰ পৰা নাম কৰ্তন হ'বনে নহয়, সেই কথাবোৰতো স্পষ্ট হ'ব লাগিব। নে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰিব বিচাৰিছে নেকি, যে বাহিৰৰ পৰা ভোট দিবলৈ ইয়ালৈ আহিব, আকৌ ইয়াৰ পিছত পশ্চিমবংগত নিৰ্বাচন হ'ব, পশ্চিমবংগত ভোট দিবলৈ গুচি যাব, তাৰপাছত উত্তৰ প্ৰদেশত বোলে নিৰ্বাচন হ'ল, তাৰপিছত গৈ উত্তৰ প্ৰদেশত নিৰ্বাচন দিব। অসমত যেনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ দলসমূহে এঠাইৰ পৰা আন ঠাইলৈ গোটেই দলটোক লৈ গৈ নাটক পৰিৱেশন কৰি থাকে, তেনেদৰে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি হ'ব নেকি ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যত, ইটো সমষ্টিৰ পৰা সিটো সমষ্টিত? সেইটোতো হ'ব দিব নোৱাৰি। গতিকে বিষয়টো স্পষ্ট ব্যাখ্যা এটা অসমৰ মানুহৰ পতিয়ন যোৱাকৈ দাঙি ধৰাটো প্ৰয়োজন। আৰু অসমৰ দৰে এখন স্পৰ্শকাতৰ ৰাজ্য, য'ত অবৈধ ভোটাৰ তালিকাক লৈ অবৈধ ভোটাৰ তালিকা সংশোধনৰ নামত এটা ঐতিহাসিক আন্দোলন হ'ল, ৮৬০গৰাকী শ্বহীদ হ'ল, বিদেশীৰ অবাধ প্ৰব্ৰজনৰ দৰে ভয়াৱহ সমস্যাৰে যুঁজি থকা এখন ৰাজ্যত মুখ্য নিৰ্বাচনী বিষয়া হিচাপে যেতিয়া কাম কৰি আছে, সেই ব্যক্তিগৰাকী সংবেদনশীল হ'ব লাগিব। সেই ব্যক্তিগৰাকী ৰাইজৰ স্বাভিমানৰ প্ৰতি বা অসমৰ পৰিস্থিতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। আৰু এনেকুৱা অসংবেদনশীল মন্তব্য নকৰিবৰ কাৰণে তেওঁক আমি সকীয়াই দিছোঁ। চাওক, অপ্ৰিয় সত্য এইটোৱেই যে অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে অসমত অশুদ্ধ ভোটাৰ তালিকাৰে সৈতে নিৰ্বাচন হৈ আহিছে, যিটো কথা আমি কোনেও ৰাজহুৱাকৈ নাপাতো। ৮৩ চনৰ নিৰ্বাচনটোক অবৈধ নিৰ্বাচন আখ্যা ছাত্ৰ সন্থাই আৰু ৰাইজে কিয় দিছিল? কাৰণ সেই ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ আছিল। তাৰ পাছততো কেতিয়াও আৰু ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তন নহ'লেই। আৰু বাস্তৱ সত্য এইটোৱেই যে যেতিয়ালৈকে অসমত আমি এখন বিদেশীৰ নামমুক্ত শুদ্ধ NRC নাপাওঁ, যেতিয়ালৈকে এখন শুদ্ধ NRCৰ আধাৰত অসমত ভোটাৰ তালিকাৰ পুনৰ সংশোধন নহয়, তেতিয়ালৈকে ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম থাকিয়ে যাব। ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়েও তেখেতসকলৰ ৰায়দানত এটা কথা এবাৰ কৈছে যে বাংলাদেশীয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, তেওঁলোক ইয়াত কিং মেকাৰ হৈছে বুলি কৈছে। গতিকে সেই দুৰ্ভাগ্যটোৰ সৈতে অসমে যুঁজিয়ে আছোঁ। অসমৰ ভোটাৰ তালিকা তেতিয়াহে শুদ্ধ হ'ব যেতিয়া শুদ্ধ NRC পাম। তেনে প্ৰেক্ষাপটত এতিয়া তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিবলৈ বিচাৰিছে, বিশেষ সংশোধন কৰিবলৈ বিচাৰিছে। সংশোধন কৰক, সংশোধনত অবৈধ ভোটাৰ যদি আছে তাত নাম কৰ্তন হওক, সেইটো আমি সকলোৱে বিচাৰোঁ। কিন্তু নিৰ্বাচনী বিষয়াগৰাকীয়ে যিটো বক্তব্য কৰিছিল, যিটো বক্তব্য ৰাখিছিল যে দুদিন পূৰ্বে ক'ৰবাৰ পৰা অহা মানুহে ইয়াত ভোট দিব পাৰিব, চূড়ান্ত অসংবেদনশীল আৰু একেবাৰে গ্ৰহণযোগ্য নহয় কথাটো। কাৰণ দুদিন পূৰ্বে আহি কেনেকৈ ভোট দিব পাৰিব? তেওঁলোকে পূৰ্বতে ক'ত ভোট দি আছিল, পূৰ্বতে ভোট দি থকা সমষ্টিৰ পৰা নাম কৰ্তন হ'বনে নহয়, সেই কথাবোৰতো স্পষ্ট হ'ব লাগিব। নে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰিব বিচাৰিছে নেকি, যে বাহিৰৰ পৰা ভোট দিবলৈ ইয়ালৈ আহিব, আকৌ ইয়াৰ পিছত পশ্চিমবংগত নিৰ্বাচন হ'ব, পশ্চিমবংগত ভোট দিবলৈ গুচি যাব, তাৰপাছত উত্তৰ প্ৰদেশত বোলে নিৰ্বাচন হ'ল, তাৰপিছত গৈ উত্তৰ প্ৰদেশত নিৰ্বাচন দিব। অসমত যেনেকৈ ভ্ৰাম্যমান থিয়েটাৰৰ দলসমূহে এঠাইৰ পৰা আন ঠাইলৈ গোটেই দলটোক লৈ গৈ নাটক পৰিৱেশন কৰি থাকে, তেনেদৰে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি হ'ব নেকি ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যত, ইটো সমষ্টিৰ পৰা সিটো সমষ্টিত? সেইটোতো হ'ব দিব নোৱাৰি। গতিকে বিষয়টো স্পষ্ট ব্যাখ্যা এটা অসমৰ মানুহৰ পতিয়ন যোৱাকৈ দাঙি ধৰাটো প্ৰয়োজন। আৰু অসমৰ দৰে এখন স্পৰ্শকাতৰ ৰাজ্য, য'ত অবৈধ ভোটাৰ তালিকাক লৈ অবৈধ ভোটাৰ তালিকা সংশোধনৰ নামত এটা ঐতিহাসিক আন্দোলন হ'ল, ৮৬০গৰাকী শ্বহীদ হ'ল, বিদেশীৰ অবাধ প্ৰব্ৰজনৰ দৰে ভয়াৱহ সমস্যাৰে যুঁজি থকা এখন ৰাজ্যত মুখ্য নিৰ্বাচনী বিষয়া হিচাপে যেতিয়া কাম কৰি আছে,
সেই ব্যক্তিগৰাকী সংবেদনশীল হ'ব লাগিব, সেই ব্যক্তিগৰাকী ৰাইজৰ স্বাভিমানৰ প্ৰতি বা অসমৰ পৰিস্থিতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব আৰু এনেকুৱা অসংবেদনশীল মন্তব্য নকৰিবৰ কাৰণে তেওঁক আমি সকীয়াই দিছোঁ। সুখবৰ, এতিয়াৰ পৰা আপোনালোকৰ নিজৰ পচন্দৰ মোবাইল ফোনটো ল'ব পাৰিব আপোনালোকৰ নিজৰ বাজেটত, কিয়নো আপোনালোকৰ বাবে গুৱাহাটী 6 মাইল পাঞ্জাৱাৰী ৰোডত মুকলি কৰি দিয়া হৈছে স্মাৰ্ট ডিল নামৰ এখনি মোবাইল বিপণী, য'ত আপোনালোকে মোবাইলৰ উপৰিও লেপটপ ল'ব পাৰিব। আপোনালোকে যদিহে মোবাইলৰ ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহ'লে হোলচেল দামত ইয়াৰ পৰা মোবাইল ক্ৰয় কৰি আপোনালোকে এটা সুন্দৰ ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। আপোনালোকৰ পুৰণি মোবাইল ফোনটো জমা দি নতুন ফোন ক্ৰয় কৰিব পাৰিব। তাৰ উপৰিও যদিহে আপোনালোকক তাৎক্ষণিকভাৱে টকাৰ দৰকাৰ হয় তেনেহ'লে আপোনালোকৰ ফোনটো স্মাৰ্ট ডিলত জমা দি তাৰ বিনিময়ত আপুনি টকা ল'ব পাৰিব। গতিকে পলম নকৰি এতিয়াই আহক স্মাৰ্ট ডিললৈ আৰু লৈ যাওক আপোনালোকৰ মন পচন্দৰ মোবাইল ফোন। সবিশেষ জানিবৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।